আসসালামু আলাইকুম রহমতুল্লাহ। বন্ধুসকল, আমি আজি আলোচনা কৰিম জাহান্নামৰ বিষয়ে। জাহান্নাম কি, কেনেকা হয় জাহান্নাম? নিশ্চয়কৈ এইটো এটা ডাঙৰ প্ৰশ্ন। জাহান্নামৰ পৰিস্থিতি, জাহান্নামৰ পৰিৱেশ কেনেকুৱা হ'ব জানিবলৈ মন গ'লে আমাৰ এই ভিডিঅ'টো শেষলৈকে চাব আৰু আমাৰ চেনেলৰ লগত থাকিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব আৰু আপোনাৰ বিশেষ যদি কোনোবা জাহান্নামৰ বিষয়ত আপুনি অৱগত হ'ব বিচাৰে, জানিব বিচাৰে, তেনেহ'লে আমাৰ কমেণ্ট বক্সত লিখিব। আমি আপোনালোকক সেই কথাখিনি ভিডিঅ'ৰ মাধ্যমেৰে প্ৰকাশ কৰাৰ চেষ্টা কৰিম। দেৰি নকৰাকৈ বলক আমি আৰম্ভ কৰোঁ আপোনাৰ আৰু মোৰ বহু সময়ৰ পৰা বাট চাই থকা বিষয়টোৰ ওপৰত আলোচনা হ'ল জাহান্নাম কিমান গভীৰ জানিবলৈ মন গৈছে। জাহান্নাম কিমান গভীৰ, আমাৰ কুঁৱা, আমাৰ পুখুৰী, আমাৰ নদী কিমান গভীৰতা, ইমান ওখ পাহাৰৰ তলৰ পৰা মানুহ পৰিলে মৰি যায়, কিমান ওখ হিমালয় পৰ্বত, আপুনি অলপ কিমান ওখ আসমানৰ পৰা যদি কোনোবা মানুহ পৰি যায় কি অৱস্থা। অকল শাস্তি নহয়, অকল পেলাই দিয়া যদি নহয়, তেনেহ'লে কি অৱস্থা হ'ব চিন্তা কৰক, ভাবক, মনত অলপ ফিল কৰিলে কেনেকা যে লাগে। আৰু জাহান্নামৰ গভীৰতা কিমান হ'ব সেইটো বিষয়ে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, জাহান্নামৰ গভীৰতা, ধৰি লওক আমাৰ ৰিংগৰ এটা কুঁৱা আছে, কুঁৱাৰ ওপৰৰ পৰা আমি এটা পাথৰ পেলাই দিলোঁ আৰু তেনেকা যদি খুৰুং হয় আৰু সেই খুৰুং গৈ 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 আপোনাৰ 70 বছৰ, ধৰক জাহান্নামৰ মুখৰ ওপৰত এটা পাথৰ পেলাই দিয়া হ'ল আৰু সেই পাথৰটো 70 বছৰে গৈ একদম তলত পাব। এতিয়া কওক, এটা পাথৰ যদি আমি এৰি দিওঁ কিমান বেগত যাব আৰু সেই সকলো বেগ অতিক্ৰম কৰি 70 বছৰ এই বেগত চলি যোৱাৰ পাছত যিটো লাষ্ট ষ্টেপ হ'ব সেইটো হ'ল জাহান্নামৰ গভীৰতা। আৰু এটা হাদিছ আছে, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে জাহান্নামৰ গভীৰতা, যে কোনোবা এটা দিন হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত হযরত আবু হুৰাইৰা রাদিয়াল্লাহু তাআলা বহি আছিল। এটা আচানক এটা শব্দ অহাৰ লগে লগে শব্দৰ বিষয়ে নবী আলাইহিছ সালামে ক'লে যে আবু হুৰাইৰা, এই শব্দটো যে পাইছা, এই শব্দটো জাহান্নামত গৈ এটা পাথৰ ধৰি লোৱা জাহান্নামৰ গভীৰতাত গৈ পোৱাৰ কাৰণে এই শব্দটো হৈছে আৰু এই পাথৰটো আজিৰ পৰা 70 বছৰ আগত পেলোৱা হৈছিল। তেনেহ'লে চিন্তা কৰক জাহান্নামৰ গভীৰতা কিমান। আল্লাহ তাআলা আমাৰ সকলো মুছলমানসকলক জাহান্নামৰ পৰা মুক্তি দান কৰক, আমিন।